নমস্কাৰ সমগ্ৰ আইএস কি হ'ব কৰে আগৰ সকলো ভালে আছে ভাই কি খবৰ সকলোৰে বাকি ভিডিও কন্টিনিউ পোষ্ট কৰিব চেষ্টা কৰি আছো কালি এটা ভিডিও গল আজি এক ভিডিও বনাব আহি গলো সেইটো কথা আৰু বাকি আইজনো ফোন বি কম Narzo 80 Pro ঠিক আছে Realme Narzo 80 Pro সো সাপোর্ট Realme ফোন লাইছে Narzo ঠিক আছে Narzo মানে ফিলিং এটা আহে গেমিং ফিলিং আহে কব গলে ক্যামেৰা ফিলিং অলপ সলপ যদি হয় কিন্তু গেমিংৰ ফিলিংস টু বেসিক আহে সো আপোনালোক Narzo 80 Pro বিষয়ে সকলো স্পেসিফিকেশনস কম এটো লাগে সাইজ অফ প্লাস আপোনালোকৰ ৰেড কেনেকুৱা কি ডিসপ্লে লেড সব বাট চিপসেট এভৰিথিং আপোনালোক কোৱাব সো ভিডিও আমি আৰম্ভ কৰো আপোনালোকে চাই টেক আছে মলো আনজন যদি কাছে সব বলো ভিডিও আৰম্ভ কৰো সো অপগ্ৰেস ভিডিও আমি আৰম্ভ কৰো প্ৰথম কমেন্ট স্ক্ৰীন আপোনালোকৰ হ'ল ইয়া OLED display 120 Hz display যোনটো ক'বলে 6.7 inches যোনটো ক'বলে perfect best Android 15 base যোনটো ক'বলে মজা MediaTek Dimensity 7400 যোনটো ক'বলে এটা বেস্ট প্ৰচেছৰ গেমিংৰ কাৰণে ক'বলে এটা ভাল প্ৰচেছৰ দিছে সো এছৰ ক'বলে গেম পারফরমেন্স ইজ ভেরি গুড সো টেনশন ক'বলে একো নাই হেতুই নেক্সট আপোনাক 8GB 128GB storage যোনটো ক'বলে মজা best और আপোনালোকৰ ইয়াৰ 50MP 2MP 50MP এটা প্ৰাইমাৰী 2MP এটা মাইক্ৰো এসএস 4K 3060 fps वाला ভিডিও কৰিব পাৰিব সো বেক ক্যামেৰা পারফরমেন্স ভেরি গুড নেক্সট আপোনাৰ 16MP এটা আপোনাৰ ওয়াইড এংগেললেস পেনোৰামা যেটো ক'বলে মজা আৰু নেক্সট আপোনালোকৰ আইলিয়াৰ fingerprint sensor হ'ব আৰু আপোনালোকৰ ক'বলে ইয়াৰ 6000 mAh বেটাৰী 80 watt এটা ওয়ায়াৰ 6000 mAh বেটাৰী 80 watt এটা ওয়ায়াৰ চাৰ্জাৰ যেটো ক'বলে বেষ্ট আৰু যেটো ক'বলে এটা পারফেক্ট বিন্দাস চলিব সো ক'ব টেনশন লবলে কোনো দৰকাৰ একো নাই কিকো পারফরমেন্স একদম পারফেক্ট পাব আৰু ৰেট টু আপোনালোকৰ হ'ল 20998 ৰেট হয় এটো 19998 ৰেট হ'ব যেটো ক'বলে এটা ঠিকঠাক ফোনটো গেমিং পারফরমেন্স ভেরি গুড ক্যামেরা মজা স্টোরেজ ঠিকৰে আছে আৰু এটা বৰ্তমান 20000 টকা আৰু আপোনাক ফোন কৈ আছো সো 20000 বিন্দাস ফোন চলিব পাৰিব প্ৰবলেম একো নাই সো এই ফোনৰ প্রাইস কৰিব পাৰে আৰু মই আপোনাক বাকি নিউ ভিডিওত লগ পাম আকৌ বাকি ভিডিও কেনেকুৱা মই জনাব লগ পাম নেক্সট এপিসোড এটা জয় অসম শুভৰাত্ৰি